নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকক লৈ আহিছোঁ এইটো দেখিছে আপেল মিঠাই ৰেচিপি, যিটো আমি সদায় বজাৰতহে দেখোঁ, কিন্তু আজি আমি ঘৰতে কেনেকৈ কম বস্তু আৰু একদম কম খৰচতে আপেল মিঠাই মই বনাই দেখাম। সো বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই এতিয়া পেন এখন পাতি লৈছোঁ, তাত 1/4 কাপ চেনি দি লৈছোঁ আৰু 1/4 কাপৰ কাৰণে মই ইয়াত এতিয়া আধা কাপ পানী দি লৈছোঁ। মই চেনিটো আচলতে কমাই লৈছোঁ কাৰণ মই আজি ডেইৰী হোৱাইটনাৰ ইউজ কৰিছোঁ। আপোনালোকে যদি হোল মিল্ক পাউডাৰ পায় তেতিয়া চেনিটো বঢ়াই দিব, আধা কাপ চেনি ল'লে আধা কাপ পানী দিব, সেইটো জোখটো চাই ল'ব। খালি ডেইৰী হোৱাইটনাৰটো মই প্ৰিফাৰ নকৰোঁ, কিন্তু মই আজি নাপালোঁ কাৰণেহে লৈছোঁ। ডেইৰী হোৱাইটনাৰ দি বনালে অকণমান ষ্টিকি ভাৱ এটা থাকে মিঠাইটোত, খাওঁতে মানে দাঁতত লাগিব পাৰে। এনেই বাকীটো একো নাই, ধুনীয়াই হয়, টেষ্টটো বাৰু একেই হয়। এতিয়া এইখিনি চেনিখিনি গুলি নোযোৱালৈকে আমি পগাই ল'ম। চেনিখিনি আঠা আঠা ভাৱ এটা আহিলেই তেতিয়া ইয়াত বাকী মই মিল্ক পাউডাৰখিনি সেয়া বাকিম। এতিয়া হোৱা নাই এইখিনি, আৰু অলপ লাগিব সময়। আৰু এইখিনিতে কৈ থওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটোও টিপি দিব, যাতে মই যিকোনো ভিডিঅ' যেতিয়াই দিওঁ আপোনালোকে পাই যায় ন'টিফিকেশ্যন। এতিয়া এইখিনি হৈ ল'লে মই ইয়াতে মিল্ক পাউডাৰখিনি দি দিম। আপোনালোকে হাতৰে অকণ এনেকৈ আনি পেলাই জাষ্ট চুই চাব পাৰে, আঠা আঠা ভাৱ নাই, হোৱা নাই এইটো, আৰু অলপ টাইম লাগিব। চেনিখিনি গুলি গ'ল আৰু আঠা আঠা ভাৱ এটা আহিছে, আৰু ইয়াতে মই এতিয়া মিল্ক পাউডাৰখিনি অকণ অকণকৈ দি মিক্স কৰি যাম। আপোনালোকে এবাৰতে গোটেইখিনি মিল্ক পাউডাৰ দি নিদিব, অলপ অলপকৈ দিব। এইটো মিঠাই খাবলৈ আপোনালোকে চাবচোন, বহুতেই টেষ্টি হয়। এইটো মই আপেল মিঠাইটো সৰুতেই খাইছিলোঁ আৰু আজি নিজে বনাই পেলাই খাম, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু অলপ দি দিছোঁ, এইখিনিও এতিয়া মিক্স কৰি ল'ম। আপোনালোকে যদি এইটো ষ্টেজত দেখে যে অকণমান শুকান শুকান লাগিছে, ড্ৰাই হৈ গৈছে, দেন গাখীৰ অলপ এড কৰি দিব, কোনো কথা নাই, গাখীৰ দিলেও ভাল হয়। এইখিনি খালি ভালকৈ মিক্স কৰিব। মই অকণমান গাখীৰ দি লৈছোঁ। এইখিনি খালি ভালকৈ এতিয়া মিক্স কৰি ল'ব। এতিয়া ইয়াতে মই ইলাচি অলপ গুড়ি কৰি লৈছোঁ, সেয়া দি দিছোঁ। আপোনালোকে যদি বিচাৰে তেন্তে কেশৰ দিবও পাৰে, গাখীৰ অলপত মিলাই পেলাই, তেতিয়া গোন্ধটো ভাল হ'ব আৰু কালাৰটো এটা য়েল্ল' কালাৰ এটা আহি যাব। ইয়াতে মই এতিয়া ঘিউ 1 চামুচ এড কৰি দিছোঁ। ঘিউটো দিলে তেতিয়া আপোনালোকৰ এইখিনি মিক্সটো যিটো তেতিয়া ভালকৈ এৰি আহিব, লাগি নধৰে আৰু তেতিয়া। এয়া দেখিছেনে, তলৰ পৰা এৰি আহে ঘিউটো দিয়াৰ লগে লগে। এইখিনিও এতিয়া ভালকৈ মিক্স কৰি ল'ব। আপোনালোকৰ ওচৰত যদি য়েল্ল' ফুড কালাৰ আছে দি ল'ব, মোৰ এইটো অৰেঞ্জ ফুড কালাৰ আছিলে, মই সেইটোৱে অকণমান দি লৈছোঁ। তেতিয়া কালাৰটো ভাল হয় আৰু দেখিবলৈও মিঠাইটো খুব ধুনীয়া হয়, একদম মাৰ্কেটৰ পৰা কিনি অনাৰ দৰে। চ' কালাৰ অকণমান দি ল'ব। মই হাতৰে অলপমান উঠাই পেলাই এনেকৈ বল এটা বনাই চাইছোঁ, এইটো হৈ গৈছে, মানে আমাৰ এইটো মিক্সটো ৰেডি হ'ল। এতিয়া মই গেছটো অফ কৰি থ'ম। মই প্লেট এখনত নমাই থ'লোঁ পেনখনৰ পৰা, আৰু অলপমান 5 মিনিটৰ পিছতে এইখিনি
আমি মিঠাই শ্বেপ দিব লাগিব, নহ'লে ঠাণ্ডা হ'লে আৰু এইটো নবনিব। সেইকাৰণে 5 মিনিট ঠাণ্ডা হ'লেই হাতৰে চুব পৰা যেতিয়া হ'ব তেতিয়া আপোনালোকে বনাই ল'ব। এতিয়া হাতৰে অলপ অলপকৈ লৈ পেলাই হাতৰ মাজত ৰাখি পেলাই আমি গোল আকাৰত বনাই ল'ম। এনেকৈ গোটেইকেইটা আপেল আমি বনাই ল'ম গোল গোলকৈ। আপেলৰ শ্বেপটো দি ল'ব আপোনালোকে। এয়া মই দি লৈছোঁ, এনেকৈ ছাইডকেইটা অকণমান হেঁচি দিব আপেলৰ শ্বেপটো অহালৈকে। তাৰপিছত মাজত এটা মই লং লগাই দিছোঁ গোটেইকেইটাতে। বাকীকেইটাও মই এইদৰে বনাই লৈছোঁ। হৈ গৈছে এইটো, ছাইডকেইটা এনেকৈ হেঁচি দিব আৰু মাজত এটা লং দি দিব, তেতিয়া খুব ধুনীয়া হয় ডিজাইনটো। এইখিনি মই আপেলৰ শ্বেপত ৰেডি কৰি ল'লোঁ। মোৰ 1 কাপ মিল্ক পাউডাৰে ইমানকেইটা হৈছে মিঠাই। আৰু মই এতিয়া ইয়াত আৰু এটা কাম কৰিবলৈ বাকী আছে, টুইষ্ট এটা। আপোনালোকে যদি বিচাৰে এনেকৈয়ে খাব পাৰে, একো নাই, ৰেডি হৈয়ে গ'ল। আৰু জাষ্ট এটা কাম বাকী আছে, মই দেখাই আছোঁ বাৰু। এতিয়া মই এয়া বাতি এটাত অলপ ৰেড ফুড কালাৰ লৈ লৈছোঁ আৰু এনেকৈ ইয়াৰবাড এডাল লৈছোঁ। আপোনালোকে এইটো সলনি ব্ৰাছ এডাল ল'ব পাৰে যিকোনো। মোৰ ব্ৰাছ এভেইলেবল নাই এতিয়া, চ' এইটোৰে কৰিছোঁ। অকণমান জাষ্ট ডিপ কৰি পেলাই ৰেড ফুড কালাৰ এনেকৈ এপল এটা লৈ পেলাই এনেকৈ কৰি দিব কালাৰটো, তেতিয়া একদম পূৰা ৰিয়েল এপেলৰ নিচিনা হৈ যাব। অকণমান কালাৰ দিলেই হ'ল, আৰু যদি নিবিচাৰে কালাৰ দিয়াটো তেন্তে নিদিলেও কথা নাই, মই দি লৈছোঁ, দেখিবলৈও ভাল হয় তেতিয়া। এইটো চাওক ৰেডি হৈ গ'ল। এতিয়া একজেক্ট একদম আপেল মিঠাইটোৰ নিচিনা হৈছে। আৰু আপোনালোকে এতিয়া এইটো এনেকৈ বাকীখিনিও কৰি ল'ব কালাৰ। এইটো ফুড কালাৰ হয়, ৰেড ফুড কালাৰ দিছোঁ মই। এইটো এতিয়া মই থৈ দিম ইয়াত আৰু বাকীকেইটা কৰি ল'ম এনেকৈ। এয়া আমাৰ আপেল মিঠাই ৰেডি হৈ গ'ল। এয়া মই ধুনীয়াকৈ এখন প্লেটত সজাই লৈছোঁ আৰু ওপৰত চবতে এটা এটা লং দি দিছোঁ। লংটো মানে আপেলৰ যিডাল ঠাৰি হয় সেইটো বুজাইছে। আৰু এয়া অকণমান পাত এটা নিচিনাকৈ এইটো মই ইলাচি যে থাকে, ইলাচি অকণমান ফালি ফালি দি দিছোঁ। এইটো অপশ্যনেল হয়, এনেই ভাল লাগিছে দেখিবলৈ। বাকীকেইটা এয়া দেখিছেনে? আৰু মই এইফালে 4টা এনেকৈ ৰাখিছোঁ। যিসকলে ঘৰত কালাৰ নাই ফুড কালাৰ, তেওঁ এনেকৈ থ'ব, এনেকৈও খুব ভাল লাগে। আৰু টেষ্টটোতো একেই বাৰু, কালাৰটোহে দিছোঁ খালি। চ' আজি দেখিলেই কিমান সহজতে আৰু একদম কম বস্তু আৰু কম খৰচৰে আজি আপেল মিঠাই বনাই দেখালোঁ আপোনালোকক। চ' যদি ভাল পাইছে আজিৰ ৰেচিপিটো, প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত। আৰু নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰা নাই। চ' আজিলৈ ইমানতে, থেংক ইউ।